বন্ধুসকল আসাম ৰাইফলৰ এডমিট আপোনালোকৰ ইতিমধ্যে আহি পাইছে গতিকে এডমিট আপোনালোকে কিনাৰে ডাউনলোড কৰিব ইয়াত চাই লওক ভিডিঅ'ত গুগলত গৈকিনি আপোনালোকে সিম্পল আসাম ৰাইফল টাইপ কৰি দিব তাৰপিছত এনেদৰে ইয়াত পেজ খোলা হ'ব যেটো অনলাইন এপ্লিকেশন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে অনলাইন এপ্লিকেশন ক্লিক কৰাৰ পিছত ইয়াত যেটো সাইড এতিয়া খুলি গৈছে গতিকে সেই কাৰণে অলপ লোড হ'বলৈ সময় ল'ব সো এটো অনলাইন এপ্লিকেশন আমি ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখা পাইছে আসাম ৰাইফলৰ যেটো অফিশিয়াল পেজ আছে সেই পেজত আমি আহিছো গতিকে স্ক্ৰল কৰি কিনে তললৈ যাব ইয়াত এইবিলাক যেটো দেখি আছে ইয়াত আপোনালোকে একো কৰিব নালাগে কেৱল আপোনালোকে ইয়াত যেটো ৰিপ্ৰিন্ট ফ্ৰম আছে যেটো ইয়াৰ সাইডত ব্লু কালাৰ ইয়াত আপোনালোকে ক্লিক কৰিব ৰিপিট তো ইয়াত মই ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে কি কৰিব ইয়াত আপোনালোকৰ ইমেইল আইডি দিব লাগিব নহলে আপোনালোকে আইডি নম্বৰ যেটো আছে আসাম ৰাইফল এপ্লাই কৰোতে সেই আইডি নম্বৰটো দি দিব বা আপোনালোকে ইমেইল আইডি যেটো আছিল সেই ইমেইল আইডি ইয়াত দি দিব ইমেইল আইডি মই দেখাবৰ কাৰণে কৰি আছো ইমেইল আইডি যেনেকৈ মই মোৰ নিজৰ ইমেইল আইডি দিছো আৰু লগতে মই ডেট অফ বাৰ্থ দি দিম ডেট অফ বাৰ্থ দিছো তাৰ পিছত আপোনালোকে ইয়াত কি কৰিব লাগিব ইমেইল আইডি আৰু ডেট অফ বাৰ্থ লগতে আপোনালোকে ইয়াত ক্যাপচাৰ ভৰাই ল'ব মই ভৰাই লম ক্যাপচাৰটো ভালকৈ ক্যাপচাৰ ভৰাই দিব ক্যাপচাৰ ভৰাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকে সকলোবিলাক চেক হোৱাৰ পিছত আপোনালোকে ইয়াত যেটো আছে গেট ডিটেইলছ ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেদৰে পেজ খোলা হ'ব সো আপোনালোকৰ ইয়াত নাম দেখাব আপোনালোকে কি পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে এপ্লিকেশন পোষ্ট দেখাব আপোনালোকে কি ক্যাটাগৰী হয় ইয়াত যেটো প্ৰিন্ট এপ্লিকেশন আছে হেতু যদি আপুনি এপ্লিকেশন প্ৰিন্ট কাৰণে কৰি ল'ব আৰু ইয়াত যেটো মাজত আছে প্ৰিন্ট কল লেটাৰ মই আপোনালোকক দেখাই দিছো ইয়াত মাজত যেটো প্ৰিন্ট কল লেটাৰ মই এতিয়া আপোনালোকৰ সিকিউৰিটিৰ কাৰণে দিব নোৱাৰো মই দেখাব নোৱাৰো বাট প্ৰিন্ট কল লেটাৰ আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডেট আপোনালোকৰ কিমান তাৰিখে ৰানিং হ'ব কোনটো প্লেস কৰিব আপোনালোকে কমেন্ট কৰিব জনাব যে আপোনালোক কোন প্লেস কৰিছে আৰু লগতে এটা সুখবৰ কৈ দিছো যেটো আসাম ৰাইফলৰ কাৰণে এক্সামৰ কাৰণে যি বন্ধুবান্ধৱ সকলে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেখেত সকলে এটো মোৰ আসাম 247 বেষ্ট প্লেটফৰ্ম হ'ব কাৰণ মই 16 তাৰিখৰ পিছত यानी कि 17 তাৰিখৰ পৰা মই আপোনালোকৰ কাৰেন্ট অফেয়াৰ কোৱেশ্চন মেথছ ৰিজনিং জিকে অল কভাৰ আপোনালোকক কৰাম সেইভাবে আপোনালোকে চেনেলটো নতুন হৈছে সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ বাবে বেষ্ট চেনেল মই আপোনালোকক কন্টেন্ট ভিডিও প্ৰভাইড কৰিম সো বন্ধুবান্ধৱসকল ইয়াত যেটো প্ৰিন্ট লেটাৰ আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজৰ এপ্লিকেশন এডমিট ডাউনলোড কৰিব পাৰিব সো বন্ধুবান্ধৱসকল আজিৰ কাৰণে ইমানেই আছিল লগ পাম নেক্সট ভিডিঅ'লৈ আৰু লগতে মোৰ পৰিচয় আপোনাক কৈ দি আছো মোৰ পৰিচয় কাৰ্বি আংলং 4 ডিসেম্বৰ যদি কাৰ্বি আংলং 4 ডিসেম্বৰ কাৰোবাৰ আছে আপোনাক কমেন্ট সেকশনত গৈ কিনে জনাব আৰু আপোনাক ক'ত পৰিচয় কমেন্ট কৰি জনাব সো বন্ধুসকল আজিৰ কাৰণে ইমানেই আছিল লগ পাম নেক্সট ভিডিঅ'তে তেতিয়ালৈ টেক কেয়াৰ জয় হিন্দ জয় ভাৰত জয় অসম